মই তেতিয়া ক্লাছ 8ত এডমিশ্যন লৈছিলোঁ নতুন এখন স্কুলত। প্ৰথম দিনা যেতিয়া স্কুল গৈছিলোঁ, ক্লাছ 9ৰ ল'ৰাবোৰে বাৰে বাৰে নতুনকৈ অহা ছোৱালীকেইজনীক চাইছিল আৰু কথা বতৰা পাতিবলৈ চেষ্টা কৰিছিল। কেইমাহমান যোৱাৰ পিছতেই দুয়োটা ক্লাছৰ মাজত কথা বতৰা আৰম্ভ হৈছিল। এনেকৈয়ে এবছৰ পাৰ হ'ল, ক্লাছ 9 পালোঁ। তেতিয়া ক্লাছ 10ৰ ল'ৰা এজনে মোক ভাল পাওঁ বুলি ক'লে। মোৰ বহুত ভয় লাগিছিল, কাৰণ জীৱনত প্ৰথমটো প্ৰেমৰ প্ৰস্তাৱ। লাহে লাহে মোৰো ল'ৰাজনক ভাল লাগিব লৈছিলহে। তেনেতে গম পালোঁ ল'ৰাজনে মোৰ লগৰ আন এজনী ছোৱালীকো প্ৰেমৰ প্ৰস্তাৱ দিছে আৰু দুয়োৱে মেছেজ আৰু ফোনত কথা পাতি থাকে। কথাখিনি শুনি মোৰ অকণমানো বেয়া লগা নাছিল। এনেকৈয়ে কেইমাহমান যোৱাৰ পিছতেই ক্লাছ 10ৰ আন এজন ল'ৰাই মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল। মই কিন্তু কোনোদিনে সেই প্ৰস্তাৱ গ্ৰহণ নকৰোঁ বুলি ভাবিছিলোঁ। লাহে লাহে মোৰ ল'ৰাজনক ভাল লাগিছিল। ল'ৰাজন সহজ সৰল আছিল, কিন্তু ল'ৰাজনক মোৰ ভাল লগা কথাটো কাৰোৰে আগত প্ৰকাশ নকৰিলোঁ। ক্লাছ 10ৰ পাছত ল'ৰাজনে দূৰৰ কলেজ এখনত এডমিশ্যন ল'লে। আমাৰ মাজত যিমানখিনি বন্ধুত্ব আছিল সিমানতে সামৰণি হোৱা বুলি ভাবি লৈছিলোঁ আৰু এইবাৰৰ পৰা একেবাৰে আঁতৰি আহিছিলোঁ। মই তেতিয়া হাইস্কুল শেষ কৰি কলেজত এডমিশ্যন ল'লোঁ। তেতিয়া বন্ধু বান্ধৱীবোৰৰ লগত চাইকেল চলাই গৈছিলোঁ। এনেকৈ গৈ থাকোঁতে হঠাৎ এদিন সেই ল'ৰাজনক লগ পালোঁ। বুকুখন কিবা ভয় ভয় ভাৱেৰে ভৰি উঠিছিল। এনেকৈয়ে প্ৰায় তাক দেখিছিলোঁ যদিও একো মাতবোল কৰা নাছিলোঁ। এদিন হঠাৎ তাৰ বন্ধু এজনে মাতি কৈছিল যে সি মোক বহুত ভাল পায়, আজিলৈ আন কোনো ছোৱালীৰ ফালে চোৱা নাই, আৰু ফোন নাম্বাৰটো কাগজ এখনত লিখি দি গৈছিল। নম্বৰটো মই লৈছিলোঁ যদিও এসপ্তাহলৈ ফোন মেছেজ কৰা নাছিলোঁ। পিছলৈ লাহে লাহে আমাৰ কথা বতৰা আৰম্ভ হৈছিল। কথা বতৰাৰ মাজতে আমাৰ ভালপোৱা গঢ়ি উঠিছিল। সেয়া আছিল মোৰ জীৱনৰ প্ৰথম প্ৰেম। এনেকৈয়ে দিনবোৰ পাৰ হৈছিল। দুয়োৰে কলেজ বেলেগ বেলেগ আছিল যদিও আমি প্ৰায় একেলগে চাইকেলত চলাই কথা বতৰা পাতি গৈছিলোঁ। তাৰ HS ফাইনেল পৰীক্ষা আৰম্ভ হৈছিল কাৰণে আমি ফোনত কথা বতৰা বা মেছেজ কৰা কমাই দিছিলোঁ। পৰীক্ষাৰ পাছত খুব কম লগ পাইছিলোঁ। 3 মাহ পিছত পৰীক্ষাৰ ৰিজাল্ট দিলে। তাৰ পৰীক্ষা ভাল নহ'ল বাবে পুনৰ মই পঢ়া কলেজখনতে দ্বিতীয় বৰ্ষত এডমিশ্যন ল'লে। মানে আমি একেখন কলেজৰ এটা ক্লাছৰ হ'লোঁ। লাহে লাহে আমাৰো HS ফাইনেল পৰীক্ষা আৰম্ভ হ'বৰ হ'ল। পৰীক্ষাৰ আগত যিকেইদিন বন্ধ পাইছিলোঁ, পঢ়াৰ ব্যস্ততাৰ কাৰণে কথা বতৰা পাতিবলৈ সময় পোৱা নাছিলোঁ। অকণমান সময় উলিয়াই মই কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ যদিও সি কথা পাতিবলৈ বিচৰা নাছিল। এনেকুৱা অনুভৱ হৈছিল যে সি মোৰ পৰা আঁতৰি থাকিব বিচাৰিছে। মই একেবাৰে ভাগি পৰিছিলোঁ। ভালদৰে পঢ়াত মনোযোগ দিব পৰা নাছিলোঁ। মই তাক বাৰে বাৰে এটা কথা সুধি আছিলোঁ, কিয় সি মোৰ লগত এনেকুৱা কৰিছে? কিবা ভুল কৰিলোঁ নেকি মই? কিন্তু তাৰ ফালৰ পৰা একোৱে উত্তৰ অহা নাছিল। 2 দিন পিছত হঠাতে তাৰ মেছেজ এটা পালোঁ যে মোক বেয়া নাপাবা, মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম। মই আন এজনী ছোৱালীক ভাল পাওঁ। যোৱা কেইমাহমানৰ পৰা মই তাইৰ লগত সম্পৰ্কত আছোঁ। মেছেজটো চাই মই স্তব্ধ হৈ পৰিছিলোঁ। মই ভাবি পোৱা নাছিলোঁ আচলতে মোৰ ভুলটো ক'ত, কিয় মোৰ লগত এনেকুৱা হ'ল। পিছদিনা পৰীক্ষাৰ প্ৰথমখন পেপাৰ আছিল। পৰীক্ষা হলত মই তাৰ ফালে চাইছিলোঁ যদিও সি এবাৰো মোৰ ফালে চোৱা নাছিল আৰু মোৰ পৰা যিমান পাৰি আঁতৰি ফুৰিছিল। তাক মনৰ পৰা উলিয়াব পৰা নাছিলোঁ। মাজে সময়ে মই মেছেজ কৰিছিলোঁ যদিও একো ৰিপ্লাই পোৱা নাছিলোঁ। পৰীক্ষা শেষ হোৱাৰ পাছত মই তাক পাহৰিবলৈ চেষ্টা কৰি আছিলোঁ। তেনেতে তাৰ মেছেজ এটা পালোঁ, I am really sorry, আৰু কেতিয়াও তোমাৰ লগত এনেকুৱা নকৰোঁ। আৰু সি ভালপোৱা ছোৱালীজনীক দুখ দি মোৰ লগত সম্পৰ্কত আহিব বিচাৰিলে। ময়ো নাজানো কিয় আকৌ তাইৰ লগত সম্পৰ্কত থাকিলোঁ। 3 মাহৰ অন্তত পৰীক্ষাৰ ৰিজাল্ট দিলে। ৰিজাল্ট বিচৰা ধৰণে নহ'লেও ভাল নম্বৰ পাইছিলোঁ। আকৌ একেখন কলেজতে নামভৰ্তি কৰিলোঁ। এইখন কলেজত আমি 2 বছৰ সম্পৰ্কত আছিলোঁ। মই অনুভৱ কৰিছিলোঁ 2 বছৰৰ ভিতৰত যিমানবাৰে পৰীক্ষা আহিছিল তেতিয়াই কাজিয়া কৰিছিল আৰু আঁতৰি যোৱাৰ কথা কৈছিল। লাহে লাহে মোৰো অনুভৱ কৰিবলৈ লৈছিলোঁ মই পুতলা এটাৰ দৰে হৈ গৈছোঁ। সি যেতিয়াই মন গৈছে মোৰ পৰা আঁতৰি গৈছে আৰু যেতিয়া মন গৈছে মোৰ লগত সম্পৰ্কত আহিছে। তাৰ লগত মোৰ একো ভাল হোৱা নাছিল, বৰঞ্চ মই মানসিকভাৱে ভাগি পৰিছিলোঁ। এইবোৰ ভাবি নিজৰ মনটো কঠিন কৰি নিজে সেই সম্পৰ্কৰ পৰা আঁতৰি আহি স্বাধীন আৰু সুন্দৰ জীৱন আৰম্ভ কৰিছোঁ।